बाक्सानि फाग्लादिया दैसायाव गावारि रां बाहायनानै रायजो राजाफोरा बान्दो लुफुंदों। जाय समाव रायजोआ गुबुन गुबुन ओनसोलाव दैबानाजों न' बांफोरजों लोगोसे आबाद फोथारा खहा जानो गोनां जादों। बे समावनो बाक्सा जिल्लानि भारत भुटान सीमा ओनसोलनि गोबां आबादारिफोरनि गेजेराव दावराव दावसिनि थासारि सोमजिनो गोनां जादों। दिनैनि बिगियानारि मुगायावबो भारत भुटान सीमानि रायजो राजाफोरा दिनैबो गावनि जिउखौ नेवसिगारनानै गोदो गोदायनि आदबजों बान्दो लुफुंनो गोनां जादों। दैज्लां बोथोरनि गेजेरावबो आथिखालाव सुबनखाता ओनसोलनि खमैबो 5,000निबो बांसिन आबादारिफोरनि गेजेराव सोमजिदों दावराव दावसिनि थासारि। आबाद फोथाराव सोमजिनाय दैनि आंखाल एबा दै रानसारथाय बिफाननि बिथांखिनि आंखालनि थाखाय आबादारिफोरनि गेजेराव बे दावराव दावसिनि थासारिया सोमजिदों। सरकारखौ नेयालासेनो गावारि रां बाहायनानै फाग्लादिया दैसायाव बान्दो लुफुंनायाव गावसोरनो नांथाबदों। मख'नो गोनांदि गोबां बोसोर नाङैनो 1 नं साउलकारा फाग्लादिया हानजा जाम्फै बान्दो आफादा बेबायदिनो बान्दो लुफुंनानै आबाद मावबोगासिनो दङ। बेबायदिनो दिनैबो दैसायाव बान्दो लुफुंनायनि थाखाय रायजो राजाफोरा ओंखारबोदों। गोख्रों खुद्रिखांनाय फोरमायनानै ओनसोलनि बे गोलाव बोसोरनि जेंनाखौ सुस्रांनो थाखाय सरकारनिसिम खावलायहरदों आबादारि रायजो राजाफोरा। উত্তৰকুছি সুবনখাতা 3 নং গ্ৰুপ দং বান্ধ কমিটি। এই বান্ধটো আমি একেবাৰে সৰু অৱস্থাৰ পৰা আমি দেখিছোঁ। আমাৰ দেউতাহঁতে কয় একেবাৰে 1928 চনৰ পৰা তাৰমানে আৰম্ভ হৈছিল এই বান্ধটো। দ্বাৰাই আমি পানীখিনি বান্ধি নি খেতি পথাৰত ব্যৱহাৰ কৰোঁ। বান্ধ হ'ল আমি ইয়াৰে জংঘলৰ পৰা গছ গছনি কাটি আমি 3 খুঁটি বান্ধোঁ। 3 খুঁটি বান্ধি তাৰ ওপৰত আমি জংঘল এনেকৈ দি পেলাই পানী বান্ধো, বোল্ডাৰ দিওঁ। বান্ধৰ অন্তৰ্গত মোটামুটি 4,000 বিঘা মাটি আছে আৰু জনসংখ্যা 5,000 মান হ'ব। গিৰি সংখ্যা 800 ঘৰ আছে। আগলদিয়া নদীৰ বান্ধ মুঠ 9টা আছে। এই ইলেকশ্যনৰ সময়তো আহে, বহুত চৰকাৰৰ মানুহে আহে, বহুত পাৰ্টিৰ মানুহ আহে, বিভিন্ন আশা আকাংক্ষা দিয়ে। কিন্তু সেই আশা আকাংক্ষা যিটো দিয়ে সেই আশা আকাংক্ষা হৈ থাকে। আমি চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আমি বৰ্তমানো এই বান্ধটোৰ প্ৰতি আমি সঁহাৰি পোৱা নাই বুলি ক'ব পাৰি। এতিয়া এটা পুৰণা বান্ধ আছে, পিছত DRD ফাণ্ডৰ পৰাই বনাই দিছিল, কিন্তু সেই বান্ধটো যে আমি ফলৱতী হ'ব পৰা নাই। তাৰমানে বহুত বান্ধটো ডাউনত বান্ধি দিছিল, সেইটো বান্ধিতে পানী নুঠে। বিনিময়ত আমি ৰাইজক আনি আৰু অস্থায়ী বান্ধ হিচাপে বান্ধি গছ গছনি কাটি বান্ধি আমি পানীখিনি নি খেতি পথাৰত ব্যৱহাৰ কৰি আছোঁ। খেতি পথাৰ ব্যৱহাৰ কৰাৰ লগতে গৰু ছাগলীক পানী খোৱাৰ পৰা পুখুৰীত পানী জমা কৰি ৰাখোঁ আৰু সেই পানীৰে আমি বাচন বৰ্তন ধুওঁ। আগতে তাৰমানে এই পানী দিয়ে খোৱা লোৱা ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান BTC চৰকাৰ হোৱাৰ পৰা খোৱা পানীখিনি অলপ উন্নত ধৰণৰ আমি খাবলৈ পাইছোঁ। বানৰ ক্ষেত্ৰত আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে বহুত চৰকাৰ আহিল, বহুত চৰকাৰ পাৰ হৈ গ'ল, আমাক কোনো ধৰণৰ তাৰমানে এনেকুৱা ভাল হেৰি দিয়া নাই বা পাম যি সেইটো আমি আশা কৰিব নোৱাৰোঁ। তথাপিও আমি এটা আহ্বান জনাইছোঁ চৰকাৰক। বৰ্তমান যিটো এটা BJP চৰকাৰ আছে, আমি তেখেতক আমি আহ্বান জনাইছোঁ যে আমাৰ এই ৰাইজখিনিৰ প্ৰতি এটা ভাল লক্ষ্য ৰাখি যে এটা পকী বান্ধ ভাল ধৰণে বনাই দিলে এই মানুহখিনি যথেষ্ট উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ।